এইটো আমি চিধাচিধিকে আত্মহত্যা বুলি ক'ব নোৱাৰোঁ। এইটো আমাৰ সন্দেহ এটা আছে আৰু এইটো থাকি যাব, যদিও বা এইটো উদ্ঘাটন নহয়, এইটো আমাৰ সন্দেহটো থাকি যাব। কাৰণ এই এনেকুৱা মেণ্টেলিটিৰ মানুহ নাছিল যে ছুইচাইড কৰিব, বা তাত কি হৈছিল, কি কাৰণত যদিও বা ছুইচাইড কৰিছে, কি কাৰণত ছুইচাইড কৰিব লগা হ'ল, এই বিষয়ে আগতে যদি তাৰ কিবা মেণ্টেলি হেৰেছ আছিল আমাক নিশ্চয় জনালেহেঁতেন। এই বিষয়ে আমাক একো কোৱা নাই, গতিকে আমি এইটো মানি ল'ব পৰা নাই। কেইদিনমান আগতে ঘৰৰ পৰা তেখেত ছুটি কাটি গৈছিল, যোৱা ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে গৈছে, 23 তাৰিখে গৈছে, একমাহ হৈছেহে মাত্ৰ। গতিকে এইখিনি সময়ৰ ভিতৰত তাত গৈ কি এনেকুৱা পৰিস্থিতি হ'ল যে যদিও ছুইচাইড কৰিছে, মানে ছুইচাইড কৰিব লগা হ'ল, এই বিষয়ে আমি জ্ঞাত নহয়, আমাক জনোৱা নাই। গতিকে আমি এই বস্তুটো মানি ল'ব পৰা নাই। আমাৰ মনে নকয় যে এইটো মানে ছুইচাইড হৈছে। পৰিয়ালৰ সৈতে নিয়মিত যোগাযোগ আছিল? নিশ্চয় আছিল, মোৰ লগতে সদায় যোগাযোগত আছিল। আপোনালোকক কি কৈ জনাই দিছে? এনে নৰ্মেলি ফোন হয়, এইবিলাকৰ বিষয়ে একো কোৱা নাছিল। ডিপাৰ্টমেণ্টৰ পৰা যোৱাকালি ৰাতিপুৱা জনাইছিলে যে স্বপনাথে ছুইচাইড কৰিছে, আত্মহত্যা কৰিছে বুলি কৈছে। সেইটো শুনা পাই আমি একদম মৰ্মাহত হৈ গৈছোঁ। মানে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। মানে এইটো আত্মহত্যা নহয় বুলি আমি এইটো দৃঢ়তাৰে ক'ব পাৰোঁ। যদিও বা মানে আত্মহত্যা বুলি কৈছে, কিন্তু আমাৰ মনে এইটো নধৰে যে আত্মহত্যা কৰিছে। এতিয়া নিশ্চয় যদিও বা আত্মহত্যা কৰিছে, তাতে কিবা ৰহস্য আছে, সেইকাৰণে আত্মহত্যা কৰিব লগা হৈছে। ঘৰৰ পৰা এনেকুৱা কোনো অসুবিধা নাছিল যে যাৰ কাৰণে ই আত্মহত্যা কৰিছিল। কেতিয়া গৈছিল ঘৰত? চাকৰি কেতিয়া গৈছিল তেওঁ? ঘৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে গৈছে ঘৰৰ পৰা। ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে গৈছে। তাতো মোৰ লগত 3-4 দিনমান আগলৈকে কণ্টেক্ট আছিল, একদম নৰ্মেলি ফোন হৈছিল, কোনো এই বিষয়ে কোনো আলোচনা। পাৰিবাৰিক কিবা সংঘাত আছিল? পাৰিবাৰিক সংঘাতটো আমি জনাত নাই, আমি জনাত একেবাৰে নাই। যদি কিবা থাকিলে নিশ্চয় জনালেহেঁতেন, অলপ হ'লেও কিবা টাচ দিল হয় যে এনেকৈ চলি আছে। ভাল এটা তদন্ত লাগে আপোনাৰ? এইটো তদন্ত হ'ব লাগে, তদন্ত ৰহস্যটো উদ্ঘাটন হ'ব লাগে, কি কাৰণত এনেকুৱা হ'ব লগা হ'ল। যিহেতু ইয়াৰ ইনকামত দিয়ে পৰিয়ালখন চলিছিলে, এতিয়া পৰিয়ালৰ ভৱিষ্যত কি হ'ব এই বিষয়ে আমি চিন্তা কৰি মানে ভাবি পোৱা নাই। তাৰ এটা সৰু বাচ্চা আছে, 6 বছৰীয়া বাচ্চা আছে, ল'ৰা নে ছোৱালী। গতিকে এইটো কি কৰিম কি নকৰিম আমি একো ভাবি পোৱা